আমি শংকুৰ বিয়াখন পাতি দিওঁ। তই বাৰু কাৰোবাৰ প্ৰেমত পৰিছনে? কিয় সুধিলি? অ বাইদেউ 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 গৈছো ৰবা। কামখিনি শেষ কৰিলানে? কৰিলো বাইদেউ। ঠিক আছে ৰবা। আজি পিছে মই তোমাক বেছি পইচা দিব নোৱাৰো, মানে 150 টকাহে দিব পাৰিম। লোৱা। হ'ব বাইদেউ, ঠিক আছে। কওকচোন বাইদেউ। তুমি চাগে শুনিছাই নহয়, দেশত কেনেকৈ কৰোনা আক্ৰান্ত ৰোগীৰ সংখ্যা বৃদ্ধি পাই গৈ আছে। সেয়ে কাইলৈৰ পৰা চৰকাৰে লকডাউনৰ ঘোষণা কৰিছে। গতিকে তুমি এইকেইদিন কামলৈ আহিব নালাগে দিয়া। হ'ব বাইদেউ, ঠিক আছে, যোৱা এতিয়া। কাইলৈৰ পৰা যদি লকডাউন হয়, মোক কাৰো ঘৰত কাম কৰিবলৈ নামাতিব দেখোন। ঘৰখন কেনেকৈ চলাম? দেউতা আহিছে। তোমালোকে হ'বলা খেলি আছা। হয় দেউতা। সন্ধ্যা লাগিল নহয়, যোৱা হাত মুখ কেইটা ধুই লৈ পঢ়া শুনা কৰিব হ'ল। হ'ব দেউতা। মলয়া, অ মলয়া, আহিলে দিয়া। আজি বৰ বেছি পইচা নাপালো। এই লোৱাচোন, 200 টকা আছে। পিছে এটা কথা, কাইলৈৰ পৰা চৰকাৰে লকডাউনৰ ব্যৱস্থা কৰিছে। গতিকে মোক চলিহা ছাৰে কামলৈ যাবলৈ কাইলৈৰ পৰা মানা কৰিছে। হয় নেকি? মোকো মণি বাইদেৱে কামলৈ যাবলৈ হাক দিছে নহয়। হ'ব দিয়া, যিকোনো প্ৰকাৰে এই লকডাউনৰ কেইদিন চলিব লাগিব। ব'লা ব'লা ভিতৰলৈকে যাওঁ।
খোৱা পানী হ'লেও মই শিক্ষাৰ মূল ভালদৰে বুজি পাওঁ। মলয়া অ মলয়া অ' ইহঁতকেইটা শুলে অ শুলে নেকি? আহা সিহঁতক ভালকে খুৱাই দিয়া ইহঁতকে ভালকে খুৱাই দিয়াচোন মই দৰ্জাখন ভালকৈ দি থৈ আহো তুমি যে মোৰ কথাবোৰ বুজি পোৱা সেইটোৱে মোৰ বহুত ভাল লাগে জানা। আৰু এটা কথা শুনা, এইকেইদিন কিন্তু ভালকে থাকিবা আৰু য'তে ত'তে জিতি নাখাবা। এইবাৰ কিন্তু ছুটি থাকোতে কেইদিনমান সৰহকে ছুটি লৈ আহিব লাগিব। মই যে তোমাক কৈছিলো বস্তুটো আনিবলৈ, নাপাহৰিবা কিন্তু। নাই নানিলে নহব, আনিবই লাগিব, নাপাহৰিবা আকৌ। বাইদেউ, অ' বাইদেউ, ৰবা হা এক মিনিট, মই তোমালে কল বেক কৰি আছো। ঠিক আছে, হ'ব দিয়া, বাই। তুমি কে দেখোন, কোৱাচোন কিয় আহিছিলা? নালাগে, তুমি তাৰ পৰাই কোৱা কি কব লগা আছে। বাইদেউ, আপোনালোকৰ ঘৰত কাম কৰিবলৈ নহাৰ বাবে মোৰ ঘৰখন চলাবলৈ বৰ অসুবিধা হৈছে। লকডাউনৰ বাবে আনৰ ঘৰত কাম কৰিবলৈও নমতা হ'ল। ল'ৰা-ছোৱালীকেইটাক চাব নোৱাৰা হৈছো, হাতত এটকাও নাই। দয়া কৰি ল'ৰা-ছোৱালীকেইটাক মুখলৈ চাই টকা কেইটামান দিব নেকি? তোমালোক যে মানুহ আৰু আগতেও মোৰ পৰা টকা সৰহকৈ নি থৈছা, সেইখিনিকে ধাৰ মাৰিব পৰা নাই। আৰু এটা কথা, মোৰ এইকেইদিনত বহুত টকাৰ আৱশ্যক হৈ আছে। আমাৰ মানে এওঁ গুৱাহাটীতে ফ্লেট এটা কিনাৰ কথা ভাবিছে, গতিকে মই তোমাক টকা ধাৰলৈ দিব নোৱাৰিম। তুমি এতিয়া যাব পাৰা। বাইদেউ, অ' বাইদেউ, শুনকচোন বাইদেউ। শুনিছানে? মানুহজনীয়ে দিনৰ দিনটোৰ ভিতৰত কি কৰি থাকে ক'ব নোৱাৰি আৰু দেই। এই ৰঙা চাহ একাপকে লৈ আহাচোন। চাহকণ দিবলৈ যে সময় পাবা, কৰা ভিতৰখনত সোমাই কি কৰি থাকা? কি কৰি আছা মানে? কাম কৰি আছো আকৌ। তোমালোক মতা মানুহ বিলাকে মাইকী মানুহৰ কাম ক'ত দেখিবা? হেৰি, দেশত কৰোনা ৰোগী বৃদ্ধি হোৱাৰ বাবে লকডাউন হেনো আকৌ বৃদ্ধি কৰিছে। ভাল হে, বিচনাতে পেট পেলাই লৈ মোবাইলটো পিটিকি থাকিব পাৰিবা।
তুমি দেখোন এটা কামকে কৰিব পাৰা ঘৰত ইমানবোৰ কিতাপ পঢ়ি আছে সেই কিতাপবিলাক তুমি পঢ়িব পাৰিবা আৰু সেই কিতাপবিলাক পঢ়িলে ডাঙৰ ডাঙৰ মানুহৰ মনৰ কথা বুজিব পাৰিবা বুজিছা শুনিও যায় আৰু ঘৰৰ কামবোৰ শেষ হলে মোবাইলটোকে অকমান চাওঁ আৰু সেই বুলি বেয়া হব পাৰেনে ছাৰ ছাৰ কোন নো ৰবা দেই মনেশ্বৰ দেখোন হয় ছাৰ মই আহা আহা পিছে সেই চাবোনেৰে হাতটো ধুই আহিবা দেই আহা ঠিক আছে ছাৰ তুমি এই ইয়াতে বহাচোন বহা 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 পিছে মনেশ্বৰ ছাৰ তোমাক মনত পৰিছে এই লকডাউন হোৱাৰ পৰাই তোমাক দেখা নাই হয় ছাৰ বৰ্তমান কি কৰি আছা পৰিয়ালৰ খবৰ কেনেকুৱা ল'ৰা ছোৱালীকেইটাৰ কেনেকুৱা কোৱাচোন আছো আৰু ছাৰ কোনোমতে ঘৰৰ মানুহকেইটা জীয়াই আছো ইমান আৱেগিক কেলে হৈছা মনেশ্বৰ মানে এই লকডাউন হোৱাৰ কাৰণে মানুহজনী আৰু মই কাৰো ঘৰত কাম কৰিবলৈ নোপোৱা হলো হাতত থকা সাঁচতীয়া টকাকেইটা এই লকডাউনৰ কেইদিন চাৰ্জ খৰচ কৰি ল'ৰা ছোৱালীকেইটা আজি দুদিনমান ধৰি ভালকে এসাঁজ খাবলৈ দিব নোৱাৰা হলো ছাৰ ল'ৰা ছোৱালীকেইটা মুখলৈ চাব নোৱাৰা অৱস্থা ভাবিলো মই আপোনাৰ ওচৰলৈকে যাম টকা কেইটামান ধাৰলৈ বিচাৰি যাম ছাৰ দয়া কৰি মোক কেইটকামান টকা ধাৰলৈ দিব লকডাউন খুলিলে মই আপোনাৰ ঘৰত কাম কৰি ধাৰ মাৰি দিম ছাৰ কাম কৰি ধাৰ মাৰি দিম দিম আকৌ কিয় নিদিম আমি যদি টকা পইচা থকা মানুহবিলাকে তোমালোকৰ নিচিনা মানুহক সহায় নকৰো কেনেকৈ ৰ'ব ৰ'বা মই ভিতৰৰ পৰা আহোঁগৈ মনেশ্বৰ ছাৰ তুমি আৰু দুখ কৰি থাকিব নালাগে বুজিছা শুনা যেতিয়া দেশৰ পৰিস্থিতি ভাল হৈ আহিব তেতিয়া সকলোখিনি ঠিক হৈ যাব বুজিছা মনেশ্বৰ বাইদেউ এই টকাকেইটা লোৱা আৰু এই বস্তুকেইটা লোৱা ইয়াত কেইখনমান মাছ আছে তুমি বাহিৰলৈ গ'লে মাছকেইখন লগাই যাবা দেই হ'ব বাইদেউ ছাৰ মনেশ্বৰ আৰু বাইদেউ আপোনালোকক যে মই কি বুলি ধন্যবাদ জনাম এতিয়া আৰু মই আহিছোহে বাইদেউ হ'ব যোৱা মনেশ্বৰ মনেশ্বৰ। যোৱা মা দেউতা মানুহজন গ'লগে নেকি গ'লগৈ ফটো কেলে মাৰিব নোৱাৰিলা ফটো আৰে ফেচবুক হোৱাটছএপত দিব পাৰিলি ন নাপায় নহয় পায় তেওঁলোক ভিক্ষাৰী নহয় নহয় তেওঁলোক অভাৱীহে পৰিস্থিতিত পৰিহে অভাৱী হৈছে সেইবুলি হোৱাটছআপ ফেচবুকত দি তেওঁলোকৰ আত্মসন্মানত আঘাত কৰিব নাপায় নহয় বুজিছো ন ভৱিষ্যতে আৰু এনেকুৱা চিন্তা নকৰিবা বুজিছো নাপায় নহয় নাপায় প্ৰমিছ দেউতা আজিৰ পৰা মই তেনে কাম কেতিয়াও নকৰোঁ